বন্ধুসকল মই ৰয় আৰু আপোনালোকে চাই আছে টেক সেটিং। তো আমি আজি এইটো ভিডিঅ' শিকিম কেনেকৈ জিমেইল একাউণ্ট বনাব লাগে। তো জিমেইল একাউণ্ট বনাবৰ কাৰণে আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, মোবাইলতে হওক বা আপোনালোকৰ পিচিতে হওক। তো গুগলত যাব, গুগলত গৈ সাৰ্চ কৰিব নিউ জিমেইল একাউণ্ট। ইয়াতে যাব ক্ৰিয়েট ইউৰ গুগল একাউণ্ট, ইয়াতে ক্লিক কৰিব। দেন এটা নতুন পেজ খুলি আহিব। ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেম দিব, ফাৰ্ষ্ট নেমটো দি দিব। মই দিছোঁ টেক আৰু লাষ্ট নেম দিছোঁ চিটি। দেন ইউজাৰ নেমটো দিব টেক চিটি 66 এইটো বাহিৰ নাই আহিব চাগে। তো পাছৱৰ্ডটো দি দিব নিজৰ ইচ্ছামতে। আৰু একেন কনফাৰ্ম কৰিব পাছৱৰ্ডটো যিটো আগত দিছে এইটোৱে দি দিব। এতিয়া নেক্সট মাৰিব। এতিয়া আপোনালোকে যিকোনো এটা ফোন নম্বৰ দি দিব। দেন নেক্সট। এতিয়া আপোনাৰ নম্বৰটো 6 ডিজিট ভেৰিফিকেশ্যন কোড যাব, সেইটো আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব। কোডটো আহি গৈছে মোৰ, কোডটো হ'ল মোৰ 792904। দেন ভেৰিফাই। এতিয়া মই ৰিকভাৰী ইমেইল এড্ৰেছ এটা দি দিব পাৰে। মোৰ আগতে এটা ইমেইল আছে, সেইটো মই দি দিওঁ techcity44@gmail.com। এইটো ৰিকভাৰী ইমেইলটো দিলে আপোনালোকৰ যদি বা কিবা প্ৰব্লেম হয় আপোনালোকৰ এইটো ইমেইলৰ লগত, তেন্তে আপুনি ৰিকভাৰী ইমেইলটো দি এইটো ইমেইলটো ঠিক কৰিব পাৰিব। তো ডেট অফ বাৰ্থ দি দিব মোৰ 16/1995। জেণ্ডাৰ আপোনালোকৰ যিটো জেণ্ডাৰ সেইটো দি দিব। দেন নেক্সট। ইয়াতে মানে মই স্কিপ কৰি দিওঁ, পিছত লাগিলে মই কৰি ল'ম। দেন এগ্ৰি। এইটো আপোনালোকৰ জিমেইল একাউণ্ট ইয়াতে চাব পাৰে techcity66@gmail.com। তো আই হোপ আপোনালোক ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।